কিশোৰ দাসে সকলোকে এৰি যোৱা চাওঁতে চাওঁতে আজি প্ৰায় 1 মাহে হৈ গ'ল। আজি দিনটোতেই আমাৰ সকলোৰে মৰমৰ অভিনেতা কিশোৰ দাসে সকলোকে কন্দুৱাই সংসাৰৰ পৰা বিদায় লৈছিল। বিদায় কেৱল কিশোৰ দাসৰ কায়িক দেহাটোৱেহে লৈছে। অভিনেতাজনৰ হাঁহি, অভিনয়, মিঠা সুৰীয়া মাতষাৰ সদায় আমাৰ মাজতেই থাকিব। এই মৰমলগা অভিনেতাজনক আমি সদায় জীয়াই ৰাখিব লাগিব। আমি সকলোৱে মিলি এনে পদক্ষেপ ল'ব লাগিব যে অভিনেতাজন যাতে আমাৰ সকলোৰে মাজত সদায় জীয়াই থাকে। অভিনেতাজনৰ মৰমলগা মুখখন যাতে সকলোৰে মনৰ মাজত জিলিকি থাকে। আমি সকলোৱে কিশোৰ দাসৰ স্মৃতিবোৰ সদায় সজীৱ কৰি ৰাখিব লাগিব যাতে তেখেতক সকলোৱে মনত ৰাখে। তেখেতৰ বিদেশী আত্মাই চিৰশান্তি লাভ কৰক তাৰেই কামনাৰে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। আজিলৈ আহোঁ।